দৰং জিলাৰ বিভিন্ন আৰক্ষী থানাত জব্দ কৰা প্ৰায় 183 কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা আজি জিলা প্ৰশাসন আৰু আৰক্ষীৰ তত্বাৱধানত ধ্বংস কৰা হয়। দলকাৰ পশ্চিম পদুখা তিতাফাটাত অনুষ্ঠিত এই নিষ্কাশন কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক লগতে জিলা প্ৰশাসনৰ আন কেইগৰাকী বিষয়া। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে দৰং জিলা আৰক্ষীয়ে। জানিব পৰা মতে ধ্বংস কৰা এই বিপুল পৰিমাণৰ গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 91 লাখ টকা। জিলা প্ৰশাসনৰ উপস্থিতিত আইনগত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি গাঞ্জাখিনি নিষ্কাশন কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি ওদালগুৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষকই মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আগলৈকে অব্যাহত থাকিব। সমাজৰ পৰা ড্ৰাগছৰ অভিশাপ দূৰ কৰিবলৈ আৰক্ষীয়ে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। মুঠ 183 কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা ধ্বংস কৰাৰ এই পদক্ষেপে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ দিশত দৰং জিলা আৰক্ষীৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। আপনি জানে কি গোটেই অসমৰ এখন ষ্টেট লেভেল প্ৰগ্ৰাম চলি আছে ড্ৰাগ ডিছপ'জেলৰ কাৰণে। অনাৰেবল CM আজি নলবাৰীত দোলাহালত এই প্ৰগ্ৰাম তাত কৰি আছে আৰু এজ এ ডিষ্ট্ৰিক্ট আমি ইয়াত এজ এ দৰং ডিষ্ট্ৰিক্ট আমাৰ ইয়াত বি এটা ড্ৰাগ ডিছপ'জেল প্ৰগ্ৰাম লিয়া হৈছে। ইয়াত আমাৰ যে কেছ আছিলে 21 পৰা আজি 26ত যে কেছ আছিলে যিমান ইয়াত NDPS বস্তু ধৰা হৈছে আমি ইয়াত আজি ডিছপ'জ কৰিছোঁ। টোটেল আমাৰ বস্তু আছিলে গাঞ্জা আছিলে 183 kg, হেৰইন আছিলে 215 গ্ৰাম আৰু কফ সিৰপ আছিলে। টোটেল ভ্যাल्यू আছিলে মোটামুটি 91 lakhs। और ये तो शो करे कि हमार स्टेट गवर्नमेंट और आमी ड्रग्स अगेंस्ट এটা कठोर कार्यवाही কৰি আছোঁ। তো আমি কৰি আছোঁ, ये तो हमार ये शो কৰি আছে कि আমি কাম কৰি আছোঁ ड्रग्स अगेंस्टত। और আমি আপনার মাধ্যমত भी ক'ব বিচাৰোঁ कि যিমান ये পাব্লিক আমাৰ ইনফৰমেশ্যন দিয়ে তো আৰু আমি কঠোৰ কাৰ্যবাহী কৰিব পাৰিম। আৰু ইনফৰমেশ্যন থাকিব তেতিয়া আমি আৰু একশ্যন লিব পাৰিম। ড্ৰাগৰ এগেইনষ্টত তো কাম কৰিবই লাগিব আৰু কাম কৰিব লাগিব। আৰু আপোনাৰ লগত भी যদি ইনফৰমেশ্যন থাকে আমাৰ লগত শ্বেয়াৰ কৰিব। আমি কেছ লৈছোঁ তাৰ পৰা भी আমি জব্দ কৰিছোঁ এইটো ড্ৰাগৰ পৰা। যদি আপোনাৰ লগত ইনফৰমেশ্যন থাকে আপুনি শ্বেয়াৰ কৰি দিব, আমি কৰিম। ওকে।